তো আমি আজি কি কৰিম ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ যিমানখিনি আমাৰ পসিবল টাইপস আছে ঠিক আছে ভেৰিয়েশন অফ সেপাৰেশন অফ ভেৰিয়েবল হোমোজেনিয়াস হক ঠিক আছে যি আমাৰ টাইপস আছে ন সেই টাইপস বিলাক আমি ডিসকাস কৰিম ঠিক আছে আজি ইয়াতে এই ভিডিওটোতে সব টাইপস সমাই থাকিব তোমালোকক মই কিছুমান কোৱেশ্চন ৰাখিছো এইখিনি বস্তুতে মই পিডিএফত দি দিম হেয়াৰ তোমালোকে এবাৰ প্ৰেক্টিস কৰি থাকিবা কেইটামান মই নিউমেৰিকেল দি দিছো লগতে তো ফাৰ্স্ট আমি অৰ্ডাৰ আৰু ডিগ্ৰী কেনেকৈ উলিয়াই হেতু চাও কম দেই তো ইকুৱেশ্যনটো হৈছে আমাৰ 1 plus dy by dx whole square over 3 by 2 ঠিক আছে over 3 by 2 মানে ইয়াৰ ওপৰত 3 by 2 আছে ঠিক আছে ইয়াৰ ওপৰত তোমাৰ এই গোটেইটো ওপৰত তোমাৰ আছে কি 3 by 2 পাৱাৰ আছে আৰু এইটো তোমাৰ দিয়া আছে বিগ ব্ৰেকেট এটা ঠিক আছে বিগ ব্ৰেকেট ডিভাইডেড বাই তলত দিয়া আছে কিমান d square y dx square equal to k তো ইয়াৰ আমি কি উলিয়াব লাগে ইয়াৰ এখিনি বস্তু মই ৰিটেন হ্যান্ড ৰিটেন আছে হেখিনি যদিনে পিডিএফ আকাৰত তোমালোকক মই ডেসক্ৰিপচনত দি দিম তোমালোকে কৰিছা ঠিক আছে বহুত সিলেক্ট কিছুমান কোৱেশ্চন আনিছো এনেকুৱা ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন পায় গতিকে ইয়াৰ ডিগ্ৰী আৰু অৰ্ডাৰ উলিয়াব লাগে এটা কেনেকৈ উলিয়াম প্ৰথমতে এটা কাম কৰিম ইয়াৰ তোমাৰ এই 2 টো কেনসেল যাব তো কেনসেল কৰিলে কিমান হ'ব 1 plus dy by dx whole cube আর ক্রস মাল্টিপ্লাই যদি করো k কি হবে d square y dx square ঠিক আছে এই পার্টটো এখানে আনিলো সো অনা লগালে কিমান হ'ব আমাৰ k d square y dx square minus dy by dx whole cube minus 1 equal to 0 ওদিকে এইটো সোয়া এইটো এটা কি হল আমাৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন হল এটা এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ ডিগ্ৰী কিমান হ'ব অৰ্ডাৰ কিমান হ'ব অৰ্ডাৰ কোনটো হয় যে আমাৰ হাইয়েস্ট কেবাৰ ডিফাৰেন্সিয়েশ্যন কৰা হৈছে দুবাৰ হয় তো অৰ্ডাৰ কিমান হয় তো গোটেই ডিফাৰেন্সিয়েশ্যন তো হাইয়েস্ট ডিফাৰেন্সিয়েশ্যন কেবাৰ কৰা হৈছে দুবাৰ সো অৰ্ডাৰটো হৈছে 2 ডিগ্ৰী কি হ'ব যোনটো হাইয়েস্ট ডিফাৰেন্সিয়েশ্যন আমি যোনটো টাৰ্মত হাইয়েস্ট ডিফাৰেন্সিয়েশ্যন তো সোমাই আছে মানে অৰ্ডাৰ যাৰ বেছি হয় তাৰ ওপৰত পাৱাৰ কিমান আছে ইয়াৰ ওপৰত পাৱাৰ কিমান আছে 1 গতিকে আমাৰ ডিগ্ৰী কিমান হ'ব ডিগ্ৰী হৈছে 1 সো অৰ্ডাৰ আৰু ডিগ্ৰী তুমি কেনেকৈ উলিয়াবা অৰ্ডাৰ উলিয়াবলৈ হলে তুমি হাইয়েস্ট ডিফাৰেন্সিয়েশ্যন কেবাৰ কৰা আছে সেই টাৰ্মটো তোমাৰ কি হ'ব অৰ্ডাৰ তাৰ পাৱাৰটো কি হ'ব দুবাৰ যেহেতু ডিফাৰেন্সিয়েশ্যন কৰা আছে গতিকে অৰ্ডাৰ 2 সেই হাইয়েস্ট ডিফাৰেন্সিয়েশ্যন হোৱা টাৰ্মটো যোনটো পাৱাৰ সেই পাৱাৰটো হৈছে কি ডিগ্ৰী সো এনেকৈ আমি কি উলিয়াবলৈ কয় তোমালোকক এক বা দুই মাৰ্কৰ কাৰণে কি হ'ব পাৰে অৰ্ডাৰ বা ডিগ্ৰী উলিয়াবলৈ ক'ব পাৰে কোৱেশ্চনটো ঠিক আছে নেক্সট আমাৰ কি কৰিলে তোমাক ডিফাৰেন্সিয়েল ইকুৱেশ্যন বনাবলৈ দিব নেক্সট কোৱেশ্চনটো আমি চাম ডিফাৰেন্সিয়েল ইকুৱেশ্যনটা কেনেকৈ বনায় এটা তোমালোকে বুজি পালা কেনেকৈ ডিগ্ৰী আৰু অৰ্ডাৰ উলিয়ায় তো প্ৰসিডিউৰটো তেনেকুৱা ঠিক আছে নেক্সট আমি ট্রাই কৰিম নেক্সট আমি চাম যে ডিফাৰেন্সিয়েল ইকুৱেশ্যনটা কেনেকৈ আমি বনাব পাৰো এটা তোমাৰ দিয়া আছে ইকুৱেশ্যন এটা তে সেই ইকুৱেশ্যনটো দিয়া আছে y = a তো y = কি দিয়া আছে ইকুৱেশ্যনটো a sin bx + c ঠিক আছে a sin bx + c সো এইটো হৈছে এটা কাৰ্ভৰ ইকুৱেশ্যন ঠিক আছে তো এই কাৰ্ভৰ ইকুৱেশ্যনটো ইউজ কৰি পেলাই আমি এটা ডিফাৰেন্সিয়েল ইকুৱেশ্যন বনাব লাগে কেনেকৈ কৰিবা তুমি ডিফাৰেন্সিয়েশ্যন কৰা উইথ ৰেসপেক্ট টু x কিমান হ'ব dy by dx equal to এইটো তো কনস্ট্যান্ট হয় a b c কি বুলি কও কনস্ট্যান্ট বুলি কব পাৰা বা প্যাৰামিটাৰস বুলি কব পাৰা গতিকে আমি ডিফাৰেন্সিয়েশ্যন সাইন অফ ডিফাৰেন্সিয়েশ্যন কৰিলে কিমান হ'ব cos bx + c তাৰ মানে আমি এই bx + c x বুলি ধৰি লম তো sin x বুলি ধৰি ললে sin x ৰ ডিফাৰেন্সিয়েশ্যন cos x আকৌ ইয়াত আকৌ এবাৰ ডিফাৰেন্সিয়েশ্যন কৰিব লাগিব কি হ'ব b হ'ব ঠিক আছে সো কি হ'ব dy by dx equal to ab cos b plus bx plus কি c হল মানে তাৰপিছত আকৌ এবাৰ ডিফাৰেন্সিয়েশ্যন কৰা আকৌ এবাৰ ডিফাৰেন্সিয়েশ্যন কৰিলে d square y dx square ab তোমাৰ প্যাৰামিটাৰ ওলাই আহিব cos x ৰ ডিফাৰেন্সিয়েশ্যন কি হয় ইয়াক x বুলি ধৰি লৈ পেলাই মাইনাস অফ sin bx plus c আকৌ bx plus c ডিফাৰেন্সিয়েশ্যন কৰিলে কি হ'ব b হ'ব ঠিক আছে গতিকে আমাৰ কি হ'ব ইকুৱেশ্যনটো d square y dx square equal to b into b আগত মাইনাস তো ওলাই আহিব মাইনাস b square আমি a টো সোমাই দিয়া লগে লগে চাবা দেই মই এটো কেনেকৈ আমি অ্যাৰেঞ্জমেন্ট কৰিম a sin bx plus c হলনে b square minus b square হৈ আহিব ভিতৰত a sin bx plus c এতে a sin bx plus c মানে কি হয় y হয় গতিকে আমি নেক্সট স্টেপত কি লিখিম নেক্সট স্টেপত কি লিখিম চাবা d square y dx square
এইটো minus b square এই টার্মটো আমি কি বুলি লিখিব পাৰো y বুলি লিখিব পাৰো গতিকে what will be our final expression মানে ফাইনাল ডিফারেন্সিয়াল ইকুয়েশনটো কি হ'ব এটো লেফট সাইডে আনা b square y equal to 0 d square y by dx square plus b square y equal to 0 এনেকে তোমাক দিয়া থাকিব তোমাক কৰা যে এটা ডিফারেন্সিয়াল ইকুয়েশন তুমি বনোৱা তেতিয়া হলে কেনেকে বনাব লাগিব এইটো প্ৰসেস ডিফারেন্সিয়েশন কৰি দিবা ঠিক আছে বুজি পালা তোমালোকে ওকে গুড নেক্সট আমি আৰু এটা কোৱেশ্চন চাও বেলেগ টাইপৰ কোৱেশ্চন চাও একেটাটো কোৱেশ্চনে নকৰো তো নেক্সট আমাৰ আৰু এটা কোৱেশ্চন আছে তোমাৰ কি হয় এইটো এটা ডিফাৰেন্সিয়েল তোমালোকৰ সিলেবাসত বা স্পেশাল টাইপৰ ডিফাৰেন্সিয়েল ইকুয়েশনৰ ফৰ্ম এটা দিয়া আছে যৰ পৰা তুমি ইন্টিগ্ৰেটিং ফ্যাক্টৰ উলিয়াব লাগে হয় না নহয় এইবিলাক তোমালোকে জানা গতিকে এটা নোট ডাউন কৰিলা আমাৰ যোনটো ডিফাৰেন্সিয়েল ইকুয়েশন আছে সেই ডিফাৰেন্সিয়েল ইকুয়েশনৰ এটা স্পেশাল টাইপ তোমালোকৰ সিলেবাসত মেনশন কৰা আছে আৰু সেই টাইপটো হৈছে dy by dx plus py equal to q ঠিক আছে এনেকুৱা টাইপৰ ডিফাৰেন্সিয়েল ইকুয়েশনৰ নিউমেৰিকেল তুমি কেনেকৈ সলভ কৰিবা লেট আস কনসিডাৰ ওয়ান নিউমেৰিকেল আমি এটা নিউমেৰিকেল কনসিডাৰ কৰি চাও ঠিক আছে নিউমেৰিকেলটো হৈছে dy by dx plus y equal to sin of x ঠিক আছে এটো হৈছে আমাৰ এটা সিম্পল ডিফারেন্সিয়াল ইকুয়েশন এটো সব প্যাটার্নটো এটো ফর্মতে আছে dy by dx plus py মানে ইয়াত d ভ্যালু কিমান হয় 1 হয় qx মানে কি হয় sin x হয় না নহয় গতিকে আমি ইয়াৰ পৰা যদি সিলেক্ট কৰো এটো যদি কম্পেয়াৰ কৰিবলৈ যাও p ভ্যালু কিমান হ'ব আমাৰ 1 হ'ব q ভ্যালু qx ৰ ভ্যালু কিমান হ'ব sin of x প্ৰথমতে আমি কি উলিয়াব লাগিব ইন্টিগ্ৰেটিং ফ্যাক্টৰ ঠিক আছে if বুলিও লিখে ইন্টিগ্ৰেটিং ফ্যাক্টৰ তো ইন্টিগ্ৰেটিং ফ্যাক্টৰ যদি মই লিখো if বুলি কয় জনটো if equal to কি আছে ফৰ্মুলাটো ইন্টিগ্ৰেশন অফ e to the power integration of কি হ'ব p dx এটো ফৰ্মুলা আছিল তো e to the power p মানে হৈছে 1 into dx মানে কি হয় dx তো কি হ'ব e to the power x integration of dx মানে x হয় গতিকে integration of dx তো আমাৰ ফাইনালি e to the power x হ'ব কি if বা ইন্টিগ্রেটিং ফ্যাক্টর গতিকে আমাৰ ফাইনাল সলিউশন কি আছিল ফাইনাল সলিউশন আছিল y into ইন্টিগ্রেটিং ফ্যাক্টর ইকুয়াল টু ইন্টিগ্রেশন অফ কি আছিল qx into ইন্টিগ্রেটিং ফ্যাক্টর into dx plus c হয়নে এটো আছিল আমাৰ ফাইনাল সলিউশন মনত ৰাখিবা ফৰ্মুলা বিলাক দেই ফৰ্মুলা মেথছৰ মনত ৰাখিলে দিগদাৰ গতিকে আমি কেনেকৈ সলভ কৰিম চাবা y ইন্টিগ্রেটিং ফ্যাক্টর ভ্যালু পালো e to the power x equal to qx মানে কি হয় sin x integrating factor e to the power x dx plus c ঠিক আছে সো কিমান হ'ব y e to the power x আকৌ ৰিএৰেঞ্জ কৰিলো e to the power x sin x dx plus c এতিয়া মোক কোৱাচোন এটো কেনেকৈ সলভ কৰিবা মই আগৰ ভিডিওটো তেনেকুৱা ধৰণৰ কোৱেশ্চন এটা কৰাইছিলো আইলেট ফৰ্মুলা ইউজ কৰিব লাগে হয়নে নহয় আইলেট ফৰ্মুলা ইউজ কৰি পেলাই এটো সলভ কৰিব লাগিব গতিকে আইলেট ফৰ্মুলাটো কেনেকৈ কৰিব লাগে মই ইন্টিগ্ৰেশনৰ ভিডিওটো দিছো তোমালোকে এবাৰ চাই লবা গতিকে ইয়াৰ মই ফাইনাল ৰিজাল্টটো লিখিম দীঘলীয়া নকৰো যিহেতু ভিডিওটো গতিকে আমাৰ ফাইনাল আনসাৰটো কিমান হ'ব y e to the power x এটো হ'ব e to the power x by 2 sin x minus cos x plus c ঠিক আছে এটো হৈছে আমাৰ ফাইনাল যোনটো আনসাৰ তুমি e to the power x ৰ ইপিনে নিবও পাৰা ঠিক আছে তো এটো ইয়াৰ আনসাৰটো আমি কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব আইলেট সেপাৰেট ইন্টিগ্ৰেশন বাই পাৰ্টস যদি এটো ভালকে কনফিউজ আছে তোমালোকৰ এটো যদি তোমালোকৰ কনফিউজ আছে মই অল টাইপস অফ ইন্টিগ্ৰেশনৰ তোমাৰ এটা ভিডিও বনাই দিয়া আছে সেই ভিডিওত তোমালোকে চেক কৰিব লাগে কেনেকৈ কৰিব লাগে এবাৰ কৰি চাবা ঠিক আছে সো আৱাৰ ফাইনাল আনসাৰ উইল বি দিস ঠিক আছে এনেকুৱা এটা টাইপৰ তোমাৰ নিউমেৰিকেল চাবা এনেকুৱা টাইপৰ নিউমেৰিকেলৰ তোমাৰ কোৱেশ্চন আহিয়ে থাকে ঠিক আছে তাৰপিছত নেক্সট আমি আৰু এটা চাও কোৱেশ্চন তো আৰু এটা কোৱেশ্চন মই এই একেটা টাইপৰ আৰু এটা কোৱেশ্চন মই তোমালোকক কি কৰিছো কৰাই দিছো সপোজ ঠিক আছে হেতু কেনেকৈ কৰাম চাবা কেতিয়াবা dy বা dx নকৈ পেলাই চাবা দে মই কোৱেশ্চনটো কি ক'ব বিচাৰিছো এটো লিখি ললা তাৰপিছত আৰু এটা কোৱেশ্চন মই কৰাইছো তো এটো কেতিয়াবা এনেকৈ নকৰি পেলাই তোমাক কি ক'ব পাৰ উল্টাকে যদি দিয়ে dx by dy plus px qy এনেকৈ থাকিব পাৰে এটা ইন্ডিপেন্ডেন্ট ভেৰিয়েবল যেতিয়া y হ'ব ঠিক আছে সরি ইন্ডিপেন্ডেন্ট ভেরিয়েবল যেটা তোমার y হবে আর ডিপেন্ডেন্ট ভেরিয়েবল x ইয়াত ডিপেন্ডেন্ট ভেরিয়েবল y ইন্ডিপেন্ডেন্ট ভেরিয়েবল x গতিকে এনেকুৱা এটা টাইপৰ যদি কোৱেশ্চন থাকে তুমি কেনে কৰিবা চাবা মই এটা কোৱেশ্চন লৈছো কোৱেশ্চনটো তোমাৰ ইয়াত মই লিখি লৈছো ঠিক আছে y dx plus x minus y cube dy equal to 0 ঠিক আছে তো এটো আমি কোৱেশ্চন কেনেকৈ সলভ কৰিম চাবা
তো প্ৰথমতে মই কি কৰিলো দুটা সাইডে y ৰে ডিভাইড কৰি দিছো y ৰে ডিভাইড কৰিলে কিমান হ'ব ইয়াত থাকিব dx প্লাস ইয়াত y ডিভাইড কৰিলে কিমান হ'ব x by y minus y square into dy equal to 0 হলে গতিকে আমি dy ৰে ডিভাইড কৰিলে কিমান হ'ব dx by dy plus 1 by y into x equal to y square গতিকে এইটো প্যাটাৰ্ণত বলিনালে dx by dy plus px into qy গতিকে আমাৰ ইয়াত p কিমান আহিলে p আহিলে 1 by y আৰু q আহিলে কিমান q আহিব তোমাৰ ইপিনে যোৱাৰ লগে লগে y square আহিলে ঠিক আছে এতিয়া আমি আকৌ ইন্টিগ্ৰেটিং ফ্যাক্টৰ উলিয়াম if ফৰ্মুলা কি আছিল e to the power pdy আহিব তাত pdx আছিল এটো pdy আহিব গতিকে e to the power p মানে হৈছে 1 by y into dy 1 by y মানে কি হ'ব ln y আৰু exponential of any logarithmic function is equal to the variable ঠিক আছে এটো তোমালোকে জানা নেক্সট এতিয়া আমাৰ ফাইনাল সলিউশনটো উলিয়াব লাগে so the solution is কি হয় y into ইয়াত y into না কি আহিব যেহেতু আমাৰ ডিপেন্ডেন্ট ভেৰিয়েবল কোন হয় x গতিকে x into integrating factor integration of if into qx আছিল আগত এটা qy এটো কি হ'ব dx না কি হ'ব dy plus c ঠিক আছে ভ্যালু বহাই দিয়া xy y মানে হৈছে ইন্টিগ্রেটিং ফ্যাক্টর if এর ভ্যালু কি পালো আমি y qy ভ্যালু কিমান পালা qy আমাৰ কিমান দিয়া আছে qy ভ্যালু হৈছে y স্কয়ার dy plus c হয়নে গতিকে আমাৰ কি আহিব xy equal to y into y cube dy plus c ঠিক আছে y cube ৰ ইন্টিগ্ৰেশন কিমান হয় মই সাইডত লিখি দিছো y to the power 4 by 4 গতিকে xy equal to মই আতৰি দিম তোমালোকে নোট ডাউন কৰি লবা পাৰো y to the power 4 by 4 plus c so this is our final answer ঠিক আছে I hope তোমালোকে ভালকে বুজি পাইছা কনসেপ্ট বিলা ক্লিয়াৰ হৈ গৈছে ৰিভাইজ কৰি যাবা মোৰ লগে লগে বস্তুবিলা ঠিক আছে ক্লিয়াৰ হৈ যাব সব বস্তু ইমান টেনচন লবলগীয়া নাই কাৰণ বহুত ইজি পাৰ্ট হয় এইকিটা অকমান কেতিয়াবা মই 3D বস্তু আনি আছো দেই 3D কোৱেশ্চন মই আনি আছো চিন্তা কৰিব নালাগে তাৰপিছত আমাৰ আৰু এটা টাইপ আছে সেই টাইপটো কি সেই টাইপটো হৈছে সেপাৰেশন অফ ভেৰিয়েবল আমাৰ যোনটো আছে সেপাৰেশন অফ ভেৰিয়েবল এটা টাইপ আনি এটা মই কোৱেশ্চন ধৰিছো ঠিক আছে লিখি ললা তোমালোকে এটা আমাৰ নেক্সট মেথডটো হৈছে কি নেক্সট মেথডটো হৈছে সেপাৰেশন অফ ভেৰিয়েবল তোমালোকৰ ডিফাৰেনশিয়েল ইকুৱেশনৰ যি সিলেবাস চোৱা এপ্লিকেশনছৰ কাৰণে মই সেপাৰেটলি ভিডিও আনিম এপ্লিকেশন অফ ডিফাৰেনশিয়েল ইকুৱেশন হয়নে আৰু এপ্লিকেশন অফ ডিফাৰেনশিয়েল ইকুৱেশন এবিলাকৰ মই ভিডিও আনিম এতিয়া আমি নেক্সট যোনটো মেথড আছে তোমালোকে এবাৰ নিজে বেসটো বনাই লোৱা তেতিয়া তোমালোকে সেই এপ্লিকেশন বিলা কৰিব পাৰিবা এতিয়া আমাৰ নতুন যোনটো মেথড আমি ইউজ কৰিম এটো হৈছে সেপাৰেশন অফ ভেৰিয়েবল মেথড ডিফাৰেনশিয়েল ইকুৱেশন তো কি হয় এই ইকুৱেশনটো দিয়া আছে আমাৰ x + 1 dy by dx equal to দিয়া আছে 2x of y ঠিক আছে এটো হৈছে আমাৰ কোনটো মেথড ইউজ কৰিব লাগিব সেপাৰেশন অফ ভেৰিয়েবল মেথড আমি ইউজ কৰিব লাগে কেনেকৈ কৰিম চাবা আচ্ছা মই কি কাম কৰিম এতিয়া এই y টো ডিভাইড কৰি দিয়া লগে লগে কেনেকৈ কৰিম চাবা 1 by y dy by dx এটো হ'ব twice x by x plus 1 বুজি পাইছা তো এটো হ'ব 1 by y dy 2x by x plus 1 into dx separation of variable বুলি কেলে কোৱা হয় ইয়াক ঠিক আছে তাৰ separation of variable বুলি কোৱাৰ মেইন কাৰণটো কি তো মেইন কাৰণটো হৈছে separation of variable বুলি কোৱাৰ মেইন কাৰণটো কি মেইন কাৰণটো হৈছে তোমাৰ sorry কোৱেশ্চনটো হেৰি আছিল 2xy নাই 2y বুলি আছিল দেই 2y বুলি আছিল কোৱেশ্চনটো বাট ওয়ান মিস্টেক হৈ গল কোৱেশ্চনটো তো x1 এটো সেপাৰেশন অফ ভেৰিয়েবল বুলি কেলে কোৱা হয় তাৰ মানে ইয়াত একে টাইপৰ ভেৰিয়েবল খিনি এটা সাইডে ৰাখিছো সেই কাৰণে সেপাৰেশন অফ ভেৰিয়েবল বুলি কোৱা হয় গতিকে ইয়াক আমি কি কৰিব লাগিব এটা ফাইনাল ইন্টিগ্ৰেশন কৰি দিম ইন্টিগ্ৰেশন কৰাৰ লগে লগে 1 by y মই আৰু এটা মই সেপাৰেশন ভেৰিয়েবল আৰু এটা কোৱেশ্চন আনি আছো ঠিক আছে এটো 2 by এটো কনস্ট্যান্ট তুমি উলাই আনিবা পা 2 1 by x plus 1 dx এটো একদম ইজি কোৱেশ্চন এটা দিলো তোমালোকক মই এটো কাৰণে সো 1 by y মানে কি হ'ব লগাৰিথমিক x ln y
ইকুয়াল টু 2 ln x plus 1 minus plus k c আহিব ঠিক আছে এটো তুমি এনেকৈ লিখিব পাৰা ln y 2 x minus ln x plus 1 plus c এনেকৈ লিখিব পাৰা x minus এই ফৰ্মুলা এটা আছে ln x plus 1 equal to x minus ln x plus 1 ঠিক আছে এটো তুমি লিখিব পাৰা নেক্সট এটো তোমালোকে নোট ডাউন কৰি লবা অকমান সেপাৰেশন অফ ভেৰিয়েবল অকমান কমপ্লেক্স কোৱেশ্চন এটা আনিছো মই সেই কমপ্লেক্স কোৱেশ্চনটো তোমালোকে কৰিবলৈ ট্রাই কৰিবা ঠিক আছে মই এটো কৰি দিম তোমালোকে চাই যাবা ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাবা সেপাৰেশন অফ ভেৰিয়েবলৰে নেক্সট এটা আমাৰ নিউমেৰিকেল লৈছো সেই নিউমেৰিকেলটো কেনে কৰিম চাবা ঠিক আছে তো কোৱেশ্চনটো হৈছে কি 1 plus e to the power twice x 1 plus e to the power twice x dy plus 1 plus y square e to the power x dx equal to 0 আৰু ইয়াত কন্ডিশন দিয়া আছে যে y যেতে x equal to 0 হয় y ভ্যালু কিমান হয় 1 হয় বুলি কোৱা আছে তো এতিয়া আমি সেপাৰেশন অফ ভেৰিয়েবল কেনে কৰিম চাবা দেই 1 plus e to the power twice x dy আছে নহয় ইয়াত তো এই টাৰ্মটো ইপিনে লৈ যাও ইপিনে লৈ গলে কিমান হ'ব মাইনাস অফ 1 plus y square e to the power x dx ঠিক আছে এতিয়া dx ৰ ওচৰত এটা টাৰ্ম আহিব লাগিব গতিকে dy ৰ ওচৰত এটো কি কৰিল আমি এনেকে ডিভাইড কৰিছো 1 by 1 plus y square dy minus to minus হিচাপে থাকক e to the power x by 1 plus e to the power twice x into dx বুজি পাইছা না কি কৰিল সেপাৰেশন অফ ভেৰিয়েবল অফ মিনিংটো হৈছে ঠিক আছে একে টাইপৰ ভেৰিয়েবল খিনি এটা সাইডে ৰাখিব লাগে ঠিক আছে গতিকে y থকা ভেৰিয়েবল খিনি মই এটো সাইডে ৰাখিলো x থকা ভেৰিয়েবল খিনি এটো সাইডে এতিয়া আমি কি কৰিব লাগে সলিউশনটো উলিয়াব লাগে তো সলিউশনটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি ইন্টিগ্ৰেশন কৰিব লাগিব সে লেটস ডু দা ইন্টিগ্ৰেশন 1 by 1 plus y square dy minus e to the power x 1 plus e to the power twice x into dx ঠিক আছে plus c c তো লাষ্টটো দিব পাৰে কোনো প্ৰবলেম নাই ঠিক আছে নোট ডাউন কৰি লওঁচোন পটাপট মই মহাই মানে ঠিক আছে এতিয়া চাবা এতিয়া আমি কি কৰিম নেক্সট স্টেপটো চাবা মই কোৱেশ্চনটো মহাই দিছো তো এতিয়া লেফট হ্যান্ড সাইডে তো কোনো প্রবলেম নাই লেফট হ্যান্ড সাইডে আমি কি লিখিব পাৰো tan ইনভার্স y বুলি লিখিব পাৰো ইকুয়াল টু এতিয়া আমি কি কৰিম ইয়াত ধৰি লৈছো যে লেট e to the power x মানে হৈছে t ঠিক আছে লেট e to the power x মানে হৈছে t তো তেতিয়া হলে আমাৰ ডিফাৰেন্সিয়েশন কৰিলে কিমান হ'ব e to the power x ৰ ডিফাৰেন্সিয়েশন e to the power x হয় ইকুয়াল টু dt গতিকে e to the power x dx ৰ জায়গাত আমি dt লিখিম e to the power 2x আছে তাৰ মানে e to the power x মানে t গতিকে e to the power 2x মানে কি হ'ব t স্কয়ার হ'ব গতিকে আমাৰ কি হ'ব নেক্সট আমি মাইনাস আমি কি লিখিব পাৰিম e to the power dt divided by 1 plus t square plus c বুজি পাইছা কি কৰিলো হেতু আমি ধৰি লৈছো গতিকে আমি ইয়াৰো একে ইন্টিগ্ৰেশন কৰিলে কিমান হ'ব tan ইনভার্স এটো হৈছে tan ইনভার্স y equal to minus tan inverse t plus c है ना ओके तो t वैल्यू बढ़ाई दिसो tan inverse y equal to minus of tan inverse এটা কাম কৰো tan inverse t জায়গা আমাৰ কি আছিল e to the power x plus c এখিন লাগে তোমালোকে চাই ল এখিন লাগে তোমালোকে নোট ডাউন কৰি লব পাৰা ঠিক আছে হলনে তো আমাৰ এতিয়া এখিনলৈকে কৰা পিছত আমাৰ নেক্সট কি আছে যোনটো আমাৰ কন্ডিশনটো দিয়া আছিল কন্ডিশনটো কি বুলি দিয়া আছিল y0 equal to 1 তাৰ মানে y0 equal to 1 মানে x ৰ ভ্যালু যেতিয়া 0 হয় y ভ্যালু 1 গতিকে আমি চাও এতিয়া হলে x ৰ ভ্যালু যদি 0 কৰো তেতিয়া হলে e to the x ৰ ভ্যালু 0 ধৰা লগে e to the power 0 কিমান হ'ব 1 হ'ব গতিকে আৰু y ভ্যালু কিমান হ'ব 1 গতিকে আমি ইয়াত বহাও tan inverse y মানে কিমান হ'ব 1 equal to minus tan inverse e to the power 0 এটো ভ্যালু কিমান হয় 1 হয় plus c গতিকে tan inverse 1 মানে কি হয় pi by 4 equal to minus pi by 4 plus c এপিনে আহিলে কিমান হ'ব দুটা প্লাস হৈ গলে কিমান হ'ব pi by 2 equal to c গতিকে আমাৰ ফাইনাল আনসাৰটো কি হ'ব দেখো আমাৰ ফাইনাল আনসাৰটো হ'ব tan inverse y equal to minus tan inverse e to the power x plus pi by 2 ঠিক আছে সেপাৰেশন অফ ভেৰিয়েবলৰ এটা তোমালোকক নিউমেৰিকেল দিয়া ঠিক আছে আই হোপ সবে বুজি পাইছা দেই এই বস্তুবিলাক এনেকৈ ক্লিয়াৰ কৰি যাবা সবে
ঠিক আছে তাৰপিছত ফাইনেল এনসাৰটো আমি যদি ইয়াক আকৌ বেলেগ ধৰণে লিখিব বিচাৰো তেতিয়াহ'লে আমাৰ কি হ'ব এই মাইনাছ টেন ইনভাৰ্চ ই টু দি পাৱাৰ এক্সক আমি কি বুলি লিখিব পাৰো পাই বাই টু মাইনাছ টেন ইনভাৰ্চ ই টু দি পাৱাৰ এক্স বুলি লিখিব পাৰা হয় নে নহয় ইয়াক কি বুলি লিখিব পাৰা বুলি ক'লো লিখি ল'লা নে তোমালোকে সেইকাৰণে মই বাৰে পাতি এইটোৱে দিছো যাতে তোমালোকে লিখিব পাৰা টেন ইনভাৰ্চ ৱাই ইকুৱেল টু এইটো কি বুলি লিখিব পাৰা মাইনাছত আছে নহয় মাইনাছত থাকিলে আমি কি হ'ব পাই মাইনাছ সেকেন্ড কোৱাড্ৰেন্টৰ পাই মাইনাছ কিমান হ'ব টেন ইনভাৰ্চ ই টু দি পাৱাৰ এক্স প্লাছ পাই বাই টু ঠিক আছে এইটো ভ্যালু এনেকৈ লিখিব পাৰা তাৰমানে এইটো ভ্যালু কি হয় এইটো ভ্যালু তুমি লিখিব পাৰা এইটো কি লিখিব পাৰা টেন ইনভাৰ্চ y ইকুৱেল টু cot e টু দি পাৱাৰ x প্লাছ পাই বাই টু বুলি লিখিব পাৰা হয় নহয় এইটো ৰিলেশ্যন জানা নে নাজানা তোমালোকে মাইনাছত যদি থাকে তেতিয়া কি হয় পাই সৰি এইটো পাই নহয় পাই বাই টু দেই পাই বাই টু কাৰণ পাই টু ৰিভিয়ান ফাংচন গতিকে টেন টু টেনেই হৈ থাকিব ঠিক আছে তো এইটো তোমালোকে মনত ৰাখিবা দেই মাইনাছ টেন ইনভাৰ্চ ই টু দি পাৱাৰ এক্স সেইটো তুমি কি লিখিব পাৰা পাই বাই টু মাইনাছ টেন ইনভাৰ্চ ই টু দি পাৱাৰ এক্স বুলি লিখিব পাৰা তো তাৰ মানে হৈছে cot e টু দি পাৱাৰ এক্স গতিকে আমি কি লিখিব পাৰো cot ইনভাৰ্চ আহিব cot ইনভাৰ্চ ই টু দি পাৱাৰ এক্স আহিব গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰিম চাবা দেই ইয়াত লিখিছো tan ইনভাৰ্চ y ইকুৱেল টু tan ইনভাৰ্চ এইটোক আমি কি লিখিব পাৰো e টু দি পাৱাৰ x বুলি লিখিব পাৰা প্লাছ কি আহিলে পাই বাই টু ঠিক আছে এইটো গম পালানে ঠিক আছে নাই কোৱেশ্যনটো কিবা খেলি মেলি হোৱা যেন লাগিছে মোৰ তো tan ইনভাৰ্চ y ইকুৱেল টু মাইনাছ tan ইনভাৰ্চ e টু দি পাৱাৰ x প্লাছ পাই বাই টু এইডোখৰতে অকণমান খেলি মেলি এটা হ'ল দেই তো এইটো পাই বাই টু নালাগে এইটো মই আকৌ এবাৰ কৈ দিছোঁ এইডোখৰ পৰা ক্লিয়াৰ হৈ যাব ফৰ্মুলাবিলাক সেইকাৰণে মানুহে কি কৰিব লাগে মনত ৰাখিব লাগে এইটোক আমি কেনেকৈ লিখিব পাৰোঁ চাবা tan ইনভাৰ্চ আকৌ এক্সট্ৰাকৈ পাই বাই টু আমি নল'লেও হ'ব কেনেকৈ লিখিব পাৰিম চোৱা এই যোনটো পাই বাই টু আছে এইটো আগত লিখিছোঁ পাই বাই টু মাইনাছ tan ইনভাৰ্চ ই টু দি পাৱাৰ এক্স ঠিক আছে এক্সট্ৰাকৈ আকৌ পাই বাই টু আনিব দৰকাৰে নাই গতিকে এইটো মানে কি হয় এইটো মানে হৈছে আমাৰ tan ইনভাৰ্চ y এইটো মানে হৈছে আমাৰ cot ইনভাৰ্চ e টু দি পাৱাৰ x গতিকে আমি কি লিখিব পাৰো tan ইনভাৰ্চ y ইকুৱেল টু 1 এইটোক আমি লিখিব পাৰো tan ইনভাৰ্চ 1 বাই a টু দি পাৱাৰ x গতিকে আমাৰ কিমান হ'ব y ইকুৱেল টু 1 বাই a টু দি পাৱাৰ x ঠিক আছে এইটো হৈছে আমাৰ কি ফাইনেল এনসাৰ ঠিক আছে তো বুজি পালা সবে খেলি মেলি কি হৈছে খেলি মেলি নহয় মানে ইয়াত ধৰা পাই বাই টু মাইনাছ tan ইনভাৰ্চ e টু দি পাৱাৰ x টো আমি পাই বাই টু মাইনাছ এইটো যদি লিখো পাই বাই টু মাইনাছ tan ইনভাৰ্চ e টু দি পাৱাৰ x ফৰ্মত যদি লিখো এইটো cot ইনভাৰ্চ বুজায় আমি এক্সট্ৰাকৈ আকৌ পাই বাই টু আনিব দৰকাৰ নাই এটা আছে গতিকে এইটো আগত লিখি এইটো লিখিব পাৰো ঠিক আছে ফৰ্মুলা মনত ৰাখিবা আৰু ইনভাৰ্চ ট্ৰিগোনোমেট্ৰি যোনকেইটা তোমাৰ ফৰ্মুলা আছে ফৰ্মুলাকেইটা বহুত ইম্পৰ্টেণ্ট হয় নোট ডাউন কৰি লোৱা বস্তুকেইটা তাৰপিছত আমি এটা লাষ্ট টাইপৰ কুৱেশ্যন কৰিছো সেই লাষ্ট টাইপৰ কুৱেশ্যনটো হৈছে হোমোজেনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ যোনটো টাইপ ঠিক আছে হৈ গ'ল এতিয়া আমি লাষ্টৰ যোনটো টাইপ আছে সেই টাইপটো মই কৰিবলৈ গৈছো হোমোজেনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ টাইপ ঠিক আছে হোমোজেনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ টাইপটো আমি লিখিবলৈ যাম এটা নিউমেৰিকেল ধৰিছো অলপ দীঘলীয়া হয় আহিলে 4 মাৰ্কছৰ এইবিলাক সব কুৱেশ্যন 4 মাৰ্কছৰ কুৱেশ্যন ঠিক আছে হোমোজেনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যন তো প্ৰথম কুৱেশ্যনটো হৈছে x plus y into dy plus x minus y dx equal to 0 ঠিক আছে ইয়াত এটা দিয়া আছে when x equal to 1 y equal to 1 বুলি কৈছে ঠিক আছে গতিকে আমি প্ৰথমতে এটা কাম কৰো dy by dx কৰি লৈছো তো ইয়াক dy by dx কৰি লৈছো এটো এটা কাম কৰো এটো ৰাখি এটো লেফট সাইডে লৈ যাও তো এটো হ'ব x plus y into dy equal to minus of x minus y dx এটো কি লিখিব পাৰা dy by dx minus যদি ভৰাই দিয়া কিমান হ'ব y minus x divided by x plus y এটো হ'লনে বুজি পাইছা এটো এনেকৈ আমি কৰি ল'ব লাগিব তাৰপিছত আমি কি ধৰিব লাগে এটো কি বুলি কয় হোমোজেনিয়াছ ডিফাৰেনশিয়েল ইকুৱেশ্যনটো সলভ কৰিবলৈ আমি কি ধৰিব লাগে আমি ধৰিব লাগে y equal to vx বুলি ধৰি ল'ব লাগে এটো জানা নহয় সবে তো y equal to যদি এটো ইকুৱেশ্যন নম্বৰ ধৰি লও 1 বুলি আমি দি দিছো ঠিক আছে যদি মই y equal to vx বুলি ধৰো তেতিয়া ইয়াক ডিফাৰেনশিয়েশন কৰিলে কিমান dy by dx
uv ডিফাৰেন্সিয়েচন v ক ৰাখি x ক ডিফাৰেন্সিয়েচন কৰিব লাগিব প্লাস x ক ৰাখি v ক ডিফাৰেন্সিয়েচন কৰিব লাগিব ঠিক আছে গতিকে আমি এই dy by dx ৰ ভ্যালু যোনটো ইন টার্মস অফ v পালো ইয়াত পুট কৰি দিম একত পুট কৰি দিলে আমি কি পাম একত পুট কৰি দিলে আমি পাম v plus x dv by dx তাৰপিছত y জায়গাত আকৌ vx minus x divided by x plus vx ঠিক আছে সো এটো কিমান হ'ব v plus x dv by dx এদি ওপৰতে তলে x কমন আহিব গতিকে ওপৰত হ'ব v minus 1 তলত হ'ব v plus 1 ঠিক আছে নোট ডাউন কৰি লোৱা ফটাফট সল আচ্ছা তাৰপিছত আমি কি কৰিম চাবা তাৰপিছত আমি v টো ইপেনে নিলো v টো ইপেনে নি সলভ কৰিব লাগে তো v টো কি হ'ব মাইনাস হৈ যাব ইপেনে কিমান হ'ব x dv by dx equal to v minus 1 by v plus 1 ইপেনে v টো ইপেনে গলে মাইনাস v হ'ব হয়নে মাইনাস v হ'ব তাৰপিছত আমাৰ নেক্সট স্টেপ টো কি হ'ব নেক্সট স্টেপ টো মই ইয়াত লিখিছো x dv by dx equal to কিমান হ'ব v minus 1 ইপেনে minus v square minus v square minus v divided by v plus 1 so minus v plus v cancel হল আমাৰ হ'ব x dv by dx equal to minus v square plus 1 divided by v plus 1 এনে হলকে তোমালোকে বুজি পাইছা না চাই যাবা দেই স্টেপ বিলাক চাই যাবা কৰি যাবা একেই এনেকৈ কৰিব লাগে তাৰপিছত আকৌ এতিয়া আমি ইউজ কৰিম সেপাৰেশন অফ ভেৰিয়েবল মেথড ঠিক আছে সেপাৰেশন অফ ভেৰিয়েবল মেথড ইউজ কৰো সেপাৰেশন অফ ভেৰিয়েবল মেথডত কি কৰিম চাবা এইটো চাইলে মই সলভ কৰিছো খালি আমাৰ যোনটো কন্ডিশন দিয়া আছে লিমিটিং কন্ডিশন এই কন্ডিশনটো মনত ৰাখিবা দেই তোমালোকে তো আমি এটা যদি সেপাৰেশন অফ ভেৰিয়েবল কৰো এখানে কিমান হ'ব v plus 1 by v square plus 1 dv equal to minus 1 by x into dx ঠিক আছে দুইটা সাইডে ইন্টিগ্রেশন করব এতিয়া v plus 1 by v square plus 1 dv equal to minus 1 by x into dx এটো আমি কেনেকৈ লিখিম এটা চোৱা v by v square plus 1 dv plus 1 by v square plus 1 dv এটো কিমান হ'ব ln minus ln x to the power minus 1 ln x to the power minus 1 কিমান হয় ln x to the power minus কিমান হয় তো এটা কাম কৰো ln x to the power এটো মাইনাস এ বহাই লৈ এনে এক্সট্রা কাম কৰিব ln x plus c কৰিলো এখিন লাগা ঠিক আছে না এখিন লাগা ঠিক আছে আমি v square plus v divided by v square plus 1 dv 1 by v square plus 1 dv এটো ঠিক আছে খালি প্লাস c টো থাকিব মাইনাস ln x plus c ঠিক আছে এখিন লাগা গম পালা নেক্সট আমি কি কৰিম চাবা আচ্ছা নেক্সট আমি কি কৰিম এতিয়া এটো তো tan inverse v এ হ'ব হয়নে tan inverse v ইয়াক কেনেকৈ সলভ কৰিব ইয়াক সলভ কৰিবলৈ হলে আমি এটা কাম কৰো ওপৰৰ তলে 2 এনে কৰো 1 by 2 এ যদি ডিভাইড কৰো ওপৰত 2v হ'ব v square plus 1 dv plus 1 plus v square dv equal to minus ln x plus কি হয় c হয় হয় তো এতিয়া যদি মই v square যদি হেৰি বুলি ধৰো v square যদি t বুলি ধৰো তেতিয়া হলে কি হ'ব v square t বুলি ধৰিলে 2v dv equal to dt হয়নে 2v dv মানে dt গতিকে আমাৰ কিমান আহিব 1 by 2 2v dv মানে dt by 1 plus t plus tan inverse v equal to minus ln x plus c হল ঠিক আছে বুজি পাইছা তো ইয়াক সলভ কৰিলে কিমান হ'ব ইয়াক সলভ কৰিলে লিখি লোৱা হল তো ইয়াক সলভ কৰিলে কিমান হ'ব ইয়াক সলভ কৰিলে তোমাৰ আহিব আনসাৰটো এটো আহিব 1 by 2 ln 1 plus t হয়নে plus tan inverse v equal to minus ln x plus c ঠিক আছে এটো গম পালা 1 by 2 ln ঠিক আছে এতিয়া আমি কি কৰিম এটা কাম কৰো কি কৰিলে ভাল হ'ব না পিছৰকন সলভ কৰিবলৈ কি কৰিব লাগে এখিনি লিখিলা না মই মহাই দিছো পিছৰকন সলভ কৰিবলৈ কি কৰিব চাবা বা কাম কৰো 1 by 2 যোনটো আছে আমি দুইটা সাইডে 2 এ মাল্টিপ্লাই কৰি দিলে 1 by 2 টো উঠি যাব গতিকে আমাৰ ইয়াত কি আহিব ln 1 plus t plus
2 tan inverse v equal to minus 2 ln x plus 2c. এতিয়া আমাৰ t জায়গাত বহাই দিম, t কি ধৰিছিলো v, গতিকে ln 1 plus v square plus 2 tan inverse v equal to minus 2 ln x plus 2c. বুজিছনে? এতিয়া এইটো ইপিনে আনা, এই লগাৰিথমিক ফাংচনটো, তো ln 1 plus v square plus 2 ln x plus 2 tan inverse v equal to 2c. ঠিক আছে, এইখিনি লিখি লোৱা তোমালোকে। এতিয়া আমি ইয়াক কি বুলি লিখিব পাৰো? ln x মানে এইটো জানা নহয়, ln x স্কয়াৰ মানে কি 2 ln x বুলি লিখিব পাৰি। গতিকে আমি ইয়াত যদি এনেকৈ লিখো, কি লিখিছা 1 plus v square 1 plus v square plus ln x square plus 2 tan inverse কি হয় v equal to 2c. গতিকে log a plus log b মানে log a into b হয়নে? সেইটো ফৰ্মুলা আমি ইউজ কৰিছো এতিয়া। log a into b ফৰ্মুলা যদি ইউজ কৰো কিমান হ'ব আমাৰ ln x square 1 plus v square plus 2 tan inverse v equal to 2c. ঠিক আছে, বুজি পাইছা? তাৰপিছত আমি কি কৰিম, এইটা জাস্ট হেৰি ভ্যালুটা বহাই দিলে হ'ল। আমি v ইনিশিয়ালি y ইকুয়াল টু কি ধৰিছিলো, y ইকুয়াল টু vx ধৰিছিলো হয় নাই? গতিকে y ইকুয়াল টু vx ধৰিছিলো, এতিয়া v জেগাত y বাই x আহিব। যেহেতু আমি কি ধৰিছিলো, আমি ধৰিছিলো y ইকুয়াল টু vx বুলি ধৰিছিলো হয় নাই? গতিকে v ইকুয়াল টু কিমান হ'ব y বাই x। তো y বাই x যদি ইয়াত তুমি বহাই দিয়া কি হ'ব ln x square 1 plus y square by x square plus 2 tan inverse কি মান হ'ব y square by y by x equal to 2c. তো x multiply যদি কৰো ln কিমান হ'ব x square plus y square plus 2 tan inverse y by x equal to 2c. যদি তোমাক কয় যে আমাৰ কন্ডিশনটো কি আছিল, যে আমাৰ কন্ডিশনটো আছিল when x equal to 1 y equal to 1 আছিল। গতিকে আমি ইয়াত যদি বহাই দিও ln 1 plus 1 হয়নে plus 2 tan inverse 1 by 1 মানে 1 equal to 2c হলনে? গতিকে আমাৰ কিমান হ'ব ln 2 plus 2 tan inverse 1 মানে 2 into pi by 4 plus equal to 2c হলনে? So 2 to the 4, তো কিমান হ'ব pi by 2 plus ln 2 equal to 2c. ঠিক আছে, 2c ভ্যালু আমি কিমান পালো pi by 2 plus ln 2। গতিকে আমি ইয়াত আমাৰ ফাইনাল আনসাৰটো কিমান হ'ব, therefore ফাইনাল আনসাৰ হ'ব ln x square plus y square plus 2 tan inverse y by x equal to মানে pi by 2 plus ln 2। মই কেইটামান যিমান কেইটা টাইপস আছিল আমাৰ ডিফাৰেন্সিয়েশনৰ গোটেই কেইটা টাইপৰ মই কি কৰিলো এইটা লিখি লও দেই, মই আঁতৰি দিছো। গোটেই কেইটা টাইপৰ তোমাৰ ডিফাৰেন্সিয়েশনৰ মই এটা বা দুটা নিউমেৰিকেল কৰি দেখাই দিলো। নোৱাৰিলে মোক আকৌ সুধিবা, মই আকৌ তোমালোকক বুজাবলৈ ট্ৰাই কৰিম। কমেন্টত জনাবা, টেলিগ্ৰামৰ লিংকটো দি দিছো, টেলিগ্ৰামত তোমালোকে কোৱেশ্চন সুধিব পাৰা। যিটি কোৱেশ্চন খালি যিটি মানে কথা নাপাতিবা, যিখিনি পঢ়া দৰকাৰী সেইখিনি কথা তোমালোকে টেলিগ্ৰামত পাতিবা। আৰু কিছুমান ফেক খবৰ তোমালোকে যেনে কেমিষ্ট্ৰি পেপাৰ লিক হল বুলি তোমালোকৰ পৰীক্ষাৰ দিনাখন এনেকুৱা ধৰণৰ খবৰ পালে মানুহৰ মনটো কি হৈ যাবে, বেয়া হৈ যায় ন। তো সেইবিলাক নকৰিবা, তোমালোকে যি হেল্প বিচৰা এভৰিথিং আই উইল গিভ। সেইটো তোমালোকে এতিয়া মেথছ পৰীক্ষা আহি আছে, মেথছৰ যি দৰকাৰ হয় বা কিবা নোৱাৰিলে তোমালোকে গ্ৰুপত দি দিবা, মই সলভ কৰি পেলাই তোমালোকক দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, ভালকে পঢ়া শুনা কৰা। ঠিক আছে, মেথছটো টাইম কম আছে, বহুত দীঘলীয়া সিলেবাস, সোনকালে শেষ কৰিব লাগিব। মই ডিফাৰেন্সিয়েশনৰ পিছত এপ্লিকেশনছ বিলাক আনিম। ঠিক আছে, থেংক ইউ, জয় অসম।